দাদা মাইকে নিয়ে আসবে দেউতাক খুঁজবে লাগবে দাদা মাইকেলে মনত পৰিছে মই দেউতাক খুঁজো দেউতা মনে আপোনাৰ বোলে মাইকেলে মনত পৰিছে ক'ত বেছি নাপাওঁ কিয় হয় তোৰ মনত পৰিছি কিন্তু কওঁ কেনেকৈ মই এতিয়া মায়াক কক গেছি সৰু চলি এই 6 টকাই চলি মোৰ মায়াক এৰি গুচি গ'ল সৰু চলি ক'বাও নোৱাৰা মই যাওঁ ৰচোন মাইক বিচাৰি যাওঁ মই ক'ত পাওঁ চাওঁ তনে নাকিনবি হা তনে চাক মই আহি আছোঁ দাদা দেউতা ক'ত গ'ল দেউতা আমাক বিচাৰি তনে নাকিনবিছোঁ আহিব দে মাই দাদা মোৰ ভোক লাগছে চাউল ভাত আছে কি কওঁ এতিয়া মই চলিকেইটাক মায়াকটোৰ কথা এতিয়া চলিকেইটাকতো সেনেকৈ ক'বাও নোৱাৰোঁ মই ইমান জেগা বিচাৰি আহিলোঁ যাওঁ ৰচোন কি কওঁ মায়ে বেমাৰী ঠিক আছে মানে ভাত খাইছে নে এনে খাইছি নে দাদাৰে ক'ত গেল ভাল লাগছে নেকি তন্দৰ আৰু মই অলপ চাহ বনাওঁ মানে খালে থাকচোন মই অলপ চাহ বনাই দিওঁ জুই ধৰা কাৰণে তেলো নাই এই আৰু একেৰি ধৰিব লাগিব চলিকেইটাই খাওঁ বুলি কৈছি ভাত খালাক নে নাইবা চাহ অলপ বনাই থৈ দিওঁ মোৰো ভোক লাগছি দিনটো মায়াকটোক বিচাৰি বাপৰে বাপ পাৰি নাই আৰু এনেকৈ চাহ বনবা ভাত বনবা এই চিৰি মানুহৰ কাম চিৰি মানুহে পাৰে সেই মুনীয়া মানুহে এনেকৈ কৰিব পাৰে নে এই চাহ বহি দিছোঁ মই শুনাই নাই দেখো হয় নেকি হালত পলাই গৈছে নেকি তই ক'ত গৈছিলি এফালে মই যাওঁ হালক চাওঁ কথা এটা আছে মোক ক'লা হালত পলাই গৈছে পলাই গেলে হালো মানে হালো কোনদিনে এই হ'ল 3-4 দিন মান কোনদিনে মানে আমি গম নাপাওঁ ইলচেনে লাগতে ফেলে কৈছি ভালো হৈছে দে সিহঁতি তোক বহুত অত্যাচাৰ কৰে যেনেকে তাকে মাৰে চলি যা আহোপা মানে তাৰ সি লেবেল দি ফুৰে না ঠিকটো ভাল আছিল সি বদমাছ জসু কৰ কাছে খবৰ লৈ হালতে পাওঁ দে খবৰ লৈ হেল্ল' হেল্ল' তোকে খবৰ ল'বা কিবা শুনিলো দেখোন কওঁ দে দুখন আছে বচোন মই অলপ সুধো বেয়া লাগিল শুনি পেলাই কথা তিৰটো পলাই যা বুলি শুনিলো সঁচা নে মিছা কথাটো সঁচা তিৰটো পলাই যাওঁতো একেবাৰে সঁচা তাই এনেকুৱা কৰিব নালাগিছিল মোক এই 6 টকা চলি জন্ম দি আজি কি অৱস্থা চলিকেইটাত কিবা ভাত পানী দিলে নাই দিয়েছো বনে কিন্তু মই ককো যাব পৰা নাই বহুত টান হৈছি চলিকেইটাক ৰাখ আৰু শান্তিমতে চলিকেইটাতো আছে শান্তিমতে কিন্তু চলিকেইটা কাঠে মই কামক যাব নোৱাৰো মই চলিকেইটা কাঠে ককো যাব নোৱাৰো বহুত জাগা বিচাৰিলো আজিও চলিকেইটা কান্দি আছে আজিও বিচাৰিলো মই ঘূৰি আহিলো মাকতেকো গৈছো বেয়া নাছিল তোৰ এইটো ভাল আছিলে কাবাৰ পালাত পৰি হয় পলাই গেলে এই মৰি গেলেও তাই ভাল হলে তাই মৰি গেলেও জোতাটা মৰিলে চিন্তা এটা কমি থাকিলে যে তিৰিটো মৰি গেল চলিকেইটা কিবাকে ৰাখিব পাৰিম তাই পলাই যায় তাৰমানে মোকো অশান্তি দিছে চলিকেইটাকো অশান্তি এতিয়া চলিকেইটা গমেই পোৱা নাই মায়াক পলাই গেছি নে মৰি গেছি যে সেনেকো ক'বা নোৱাৰো মই তেনেহ'লে নতুনকে সংসাৰখন পাতিব লাগিব উপায় নাই চলিকেইটা চাব লগা হ'লে নতুনকে কেনেকৈ সংসাৰ পাতা হয় যদি নাফলি আৰু উপায় নাই না নহয় এতিয়া চাওঁ এটা আনিম মই আজিক বাদে কালি আজি মৰম কৰিব পৰহি মৰম কৰিব তাৰ পিছদিনাৰ পৰা সিহঁতক অত্যাচাৰ আৰম্ভ কৰিব মৰম কৰিব লাগিব সেইটো আমি চুক্তি কৰি আনিম না এতিয়া মই নাথি কামত যাম চলিকেইটাক অত্যাচাৰ কৰিব এই চলিকেইটাও সৰু তাৰে আগত আমি কথাটো ভালমতে পাতি ল'ম
বা মোৰ চলি ইমান এটা আছে তই মৰম কৰিব লাগব যদি সেনেকুৱা কিবা ব্যৱস্থা কৰিব পাৰা তহঁতে অঁ আমি গোটেইকেইটা কৰছো ঐ এতিয়া দা তই কি কৱ এতিয়া এই বিষয়ে? মই চালো চলি এতিয়া চাই এতিয়া মানে সতীয়াক ভাল নহয় সেইটোতো হয় ভাই মই বেয়া নকৰাই আন পাইছো তাক বিয়া কৰিব নালাগে বস্তুটো আমি চাওঁ নেকি ক'ত আছে পিছে তোমাৰ ল'ৰা তাৰ অলপ- সন্দেহ কি সেইটো সুধিলো আইলো হা তোক এটা কথা সুধো বেয়া পাবি নেকি তই দে নাপাওঁ দে কচোন এনে কাৰোবাৰ লগত পলাই যা তই সন্দেহ নেকি পলাই তুই গেছি তই কলিয়ে কাৰ লগত পলাই যা আনপা এটা চলি আহি থাকে ক'ত চলিয়ে ভাই চলিটোৱে এফালতে কবাৰ সি আহিলি মই তাইক সোধো সেইটো ক'ত চলি তাই ক'ব ভায়াক বনাও বুলি কয় কয় তোমাৰ ভাই মই ভাই বনাইছো এতিয়া মই আৰু বেছি সন্দেহ নকৰো কামে বনাই যাই থাকো মোৰ আহি থাকে কিজানি তাৰ লগতে মোৰ সন্দেহ হৈছে তাৰ লগতে পলাই গৈছে অ ভায়াক বনাই পেলাই লিলি মাই সেনেকুৱাই কিবা এটা হ'ব চলটো কেনেকুৱা নো চলিটো এই বগমূলীয়া বুলি কয় তাই কেতিয়াবা কয় কৈ বগমূলীয়া আহি আছে এই পকৰ ভায়াক নেকি বগমূল্য হয় নেকি ভায়েকটোক মই সেনেকে চিনি নাপাওঁ কিন্তু তাৰ নামটো জানো বগমূলীয়া বুলি মই চিনি পাওঁ দেই এই পক দেই তাকে ভায়াকটোৰ নাম তেনে তাক যাই নধৰা কিয় মদ্ৰা মানে এই কি ক দাস যাবা নেকি যাব লাগছিল কিবা এটা কৰিব লাগছিল যাচোন বেয়া লাগে না কি ক বেটা বিচাৰি যাব লাগিব তাক যাব বুজিলো? লাগিব। যাবা আমি লাগিব একবাৰে সংসাৰণ কৰি দিব লাগিব দিব লাগিব। বেয়াও লাগে বেলেগ চাই গ'লে বেয়া লাগে না। চাই ওলাই গৰীব ঘৰৰ মানুহ হয় নে নহয় আমি কিবা কৰিম তই টেনচন ল'ব নালাগিছে না যাচোন, তই খালি যা। চলি যাক নকবি মায়াক পলাই যাওঁ বুলি তই কিবাকে ৰাখ আমি এবাৰ তোৰ দিয়াৰ ব্যৱস্থা পিছত কৰিম। মাৰপিট নকৰবি শুনছা নাই টিকটক যাচোন আকৌ যা ভাবি যা তহঁতে বিচাৰি আছো হেল্ল' চাহ তাহতো খাবা নকলিয়ে আখলা চাহ ধাকে হো চাহ হাবি বনতা মানুহ এই ৰংগিলা তই ধৰ হৈ গেলি হে এ ৰহ চাহ ধাকলা খাই যাওঁ দে আহ সোনকালে লবি দে ভাই পইচা নাই এইকেইদিন পইচা নাই দিম দে এইকেইদিন কাম বনে যাব পৰা নাই নে পইচা নাপি হা তোৰ যা, ব্যৱস্থা যা। কৰি দিম দে আমি যা আমার মায়ের নাহিল কি আর বুড়ো দাদা মাই কি দেবে একদিনের ভিতরতে বুড়ো জসে যা তুমি স্কুল যাবা আসি যো এই তুই হ'ব বগমূলা মাতছো মাত বোলে বগমূলা শুনছ হা ভালে শুন শুন কি হালত তাত গেল হালে গলা তই বোলে ৰাতি তোৰ পলাই নিবি এই মই তাত তিৰি পলাই নিওঁ নাই ৰ ৰাগত নুঠবি কোনে কৈছি কোনে কৈছে হালত তোৰ এই মাত্ৰ আহিলো আমি গোটাই গিঠিয়া এই মই নিওঁ না তাত তই নিছ তিৰি তোৰ? নিওঁ না মই তই সঁচা কথা কবি না আৰু মাৰি অ নিছো নিছো মই হয় নেকি অ ক'ত আছে টিকটো এতিয়া ঘৰত আছে ঘৰত অ তই কি কৰিব আচ্ছা এই তে চব চৰিত্ৰ ভাল নহয় মই তেখেতে দিম সঁচাচোন এই দিবিয়ে তাৰ চলি বুলি আছে চলিকেইটা কান্দি আছে গম পা না তই অ দিম দিম মই কিয় কৰিলে এইটো ভুল কাম তই এই ভাল বুলি লৈ হৈছিলো মই এই কালি দিবা দি কালি নহয় বিচাৰ পাতিব লাগিব বিচাৰ পাতি দিলি হ'ল বিচাৰ পাতিব লাগব এতিয়া আৰু পলাই নিবি অ আনেনবি মই থৈ আহিম কৰাটো। নাই 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 মই থৈ আহিম তই থৈ বেনালগে তই ভেনালকে আমি আমি যাম যাম লৈ তই এইগিলা ভুল নকৰা নকৰো নকৰো হাইলৰ কাৰণে কম হাৰা শাস্তি খালো ভাই কালি হয় ভাই বহুত কষ্ট হলো দিলো যে তিতটো গোটেই আনি পেলাই ভাই কি কৰবি ভালে উপায় নাই ভালে হৈছে মানে চলি বহুত এতিয়া না বেয়া লাগে ভাই তহঁতে বহি আছা তহঁতক ভাই ধন্যবাদ তহঁতে যে মোক টিকটো গতাই দিলি এই ভাই তিতটো ভাল মতে ৰাখবি দে কথা কথা ক ভাই তিৰিক মাতধন নকৰিবি কিন্তু আৰু গম পাইছা দে মই সেনেকে মাতধন নকৰোৱে ভাই আৰু তই হাজাৰ লগ বন্ধু হওক তই আকৌ আহি থাকিব নিদিবি ঘৰত তই ভাই তই কাকো বিশ্বাস নকৰিবি নিচা নাই এনেকৈ কাকো ঘৰৰ চোতাল আহি থাকিব নিদিবি লগ বন্ধু হয় তই কথা পাতিবি তই সিহঁতে দিবি লগ ভাই ভায়েক বুলি কৈছি মই এতিয়া কি ক'ম এতিয়া ভায়েক বুলি আহে বোলে এতিয়া আহি সেই কামটো কৰিছি বগমূলীয়াই তহঁতক ধন্যবাদ দিছোঁ মই কৈ দেখা তইতো গমেই পালি তোৰ কাৰণে কিমান শাস্তি খালো আমি কিমান ঘূৰিলো সেইটোতো হয় আৰু তহঁতে বয়া চয়া নাপি আৰু আকৌ এই নাই তোক আমি ভাল লাগছে আৰু যে সংসাৰখন ভাল মতে পাতবি ছোৱালীকেইটা মৰম কৰি ৰাখবি এই আমি শুনছা? যাওঁতে মোৰ অলপ বজাৰ কৰিব লগা আছে গম পাইছা নে দে হালো থাক যাওঁ পইচা নাখবি আৰু ভাই দে এল্লু হাই ফ্রেন্ডস আমার এই ভিডিওটি ভালো লাগলে লাইক করব শেয়ার করব সাবস্ক্রাইব করব আর কমেন্ট করব না পাহরিব